মই আহিছিলোঁ কামপুৰলৈ মেডিচিন বিচাৰি, কিন্তু দেখা পালোঁ যে দক্ষিণ চাংচুকী ৱাৰ্ডৰ দক্ষিণ চাংচুকী গাঁৱত মানে মহিলা আৰু পুৰুষে ঘৰে ঘৰে পদূলিয়ে তাৰমানে ব্লিচিং পাউডাৰ কিবা কিবি দি কৰি মানে যিটো সময়ত গোটেই বিশ্বজুৰি কৰোণা আতংকই গ্ৰাস কৰি আহিছে, সেইটো সময়ত বোলো কি কৰিছে বুলি চাবলৈ বুলি বুজ ল'লোঁ। তেতিয়া গম পালোঁ যে সমাজকৰ্মী মহিলা কেইগৰাকীমান, সচেতন পুৰুষ কেইগৰাকীমান, লগত ৱাৰ্ড মেম্বাৰ মিলি, আশাকৰ্মী সকলো মিলি পেলাই তেওঁলোকে মানে আত্মসহায়ক গোটৰ ফালৰ পৰা মানে এইটো ব্যৱস্থাটো লৈছে যে জলবায়ুটোৰ দুখতে কিজানি কৰোণা ভাইৰাছটো বিয়পিব পাৰে। গতিকে গোটেই দক্ষিণ চাংচুকী কপিলিকান গাঁও আৰু PWD ৰোড, দক্ষিণ চাংচুকী গোটেই সমগ্ৰ এৰিয়াটো তেওঁলোকে নিজাববীয়াকৈ এটা পদক্ষেপ লৈছে। তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দক্ষিণ চাংচুকী লখিমী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী সম্পাদিকা আৰু সদস্যসকলে একলগ হৈ এই মহামাৰীৰ সময়ত যি কৰোণা ভাইৰাছ আহিছে, এতিয়া বৰ্তমান প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 21 দিনৰ লকডাউন দিছে, এই সময়ছোৱাত আমি কেনেকৈ সাৱধানতা অৱলম্বন কৰিব পাৰোঁ তাৰ ওপৰত আমি সজাগতাও কৰিছোঁ। আৰু লগতে আমি আমাৰ ভিঅ'ৰ আণ্ডাৰত থকা যিকেইখন গাঁও আছে তাত আমি দক্ষিণ চাংচুকী অঞ্চলৰে এই গাঁওকেইখনত আমি চেনিটাইজ কৰাইছোঁ। আৰু এই কামত আমাক সহায় কৰিছে আমাৰ দক্ষিণ চাংচুকীৰ আশাকৰ্মী আৰু 2 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰে।